নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এটা একেবাৰে ভাল খবৰ আছে সকলোৰ বাবে, আৰু সেইটো হৈছে আছাম পুলিচৰ নতুন ভেকেঞ্চি পাব্লিছ হৈছে। ঠিক আছে, নতুন যিটো নেকি আছাম পুলিচৰ ৰিক্ৰুটমেণ্ট হয়, সেই ৰিক্ৰুটমেণ্ট আজি মুকলি কৰি দিয়া হৈছে। চ' আজি আমি ইয়াত চাম যে কেনেদৰে আমি এপ্লাই কৰিব পাৰিম, নাইবা কি ইমান পোষ্ট ওলাইছে, নাইবা কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিম, এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণৰূপে জানিব পাৰিব। চ' তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত এডভাৰটাইজমেণ্ট আপোনালোকৰ আহিছে যিটো নেকি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। ঠিক আছে, য'ত আপোনালোকে ইয়াত দেখা পাব, য'ত নেকি আপোনালোকৰ ৰিক্ৰুটমেণ্ট ফৰ দ্য চাব ইনস্পেক্টৰ ইন আছাম পুলিচ, চাব ইনস্পেক্টৰ অফ পুলিচ পিয়াৰত আপোনালোকৰ যিটো নেকি, তাৰপিছত আপোনালোকৰ ষ্টেচন অফিচাৰ, তাৰপিছত স্কোৱাড কমাণ্ডাৰ, তাৰপিছত এছিষ্টেণ্ট জেইলাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট, আপোনালোকৰ এনেধৰণৰ পোষ্টবোৰ আপোনালোকে দেখা পাব। ঠিক আছে, চ' পোষ্ট কিমান ওলাইছে, চ' সেইটো ক'বলৈ হ'লে আপোনালোকৰ 48টা আপোনালোকে ইয়াত ভেকেঞ্চি আপোনালোকে দেখা পাব, য'ত নেকি আপোনালোকৰ চাব ইনস্পেক্টৰ ইউবিৰ আপোনালোকৰ 48টা ভেকেঞ্চি আপোনালোকে দেখা পাব। ঠিক আছে, য'ত নেকি আপোনালোকৰ আনৰিজাৰ্ভ OBC, টি ট্ৰাইবছ, SC ST, তাৰপিছত ST হিলছ, আপোনালোকৰ এনেদৰে আপোনালোকে মিলি আপোনালোকৰ 48টা আপোনালোকৰ টোটেল আপোনালোকে পোষ্ট ইয়াত দেখা পাব। নেক্সট আপোনালোকৰ যিটো নেকি চাব ইনস্পেক্টৰ পুলিচ যিটো নেকি কমিউনিকেশ্যনত আপোনালোকৰ পোষ্ট ওলাইছে 4টা, য'ত OBC, MOBC, আপোনালোকৰ SCৰ আপোনালোকে এনেদৰে আপোনালোকে যিটো নেকি পোষ্ট হয় আপোনালোকে ইয়াত দেখা পাব। পিছত আপোনালোকে ষ্টেচন অফিচাৰত আপোনালোকৰ 6টা পোষ্ট ওলাইছে, য'ত আপোনালোকৰ আনৰিজাৰ্ভ আছে, OBC আছে, ST আছে, আপোনালোকৰ ৰিজাৰ্ভেশ্যন। ঠিক আছে, এনেদৰে আপোনালোকৰ 6টা পোষ্ট আপোনালোকে ষ্টেচন অফিচাৰত আপোনালোকে দেখা পাব। স্কোৱাড কমাণ্ডাৰত আপোনালোকে 5টা পোষ্ট দেখা পাব। তাৰপিছত আপোনালোকে এছিষ্টেণ্ট জেইলাৰত আপোনালোকে 39টা পোষ্ট আপোনালোকে ইয়াত দেখা পাব। ঠিক আছে, আৰু ইয়াৰ যিটো নেকি আপোনালোকৰ অনলাইন এপ্লাই, চ' সেই অনলাইন এপ্লাইটো আপোনালোকৰ 16/12 পৰা আপোনালোকৰ এইটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেট আপোনালোকৰ জানুৱাৰীলৈকে আছে। ঠিক আছে, 16/1লৈকে আপোনালোকৰ 2026 জানুৱাৰীলৈকে আপোনালোকৰ ইয়াত আপোনালোকে যিটো নেকি অনলাইন এপ্লিকেশ্যন সেইটো আপোনালোকে দেখা পাব। ঠিক আছে, আৰু তাৰপিছত আপোনালোকৰ যিটো নেকি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইবোৰ আপোনালোকে ইয়াত দেখা পাইছে, য'ত নেকি আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, SC STৰ কাৰণে আপোনালোকৰ চাৰ্টিফিকেট লাগিব। ঠিক আছে, প্ৰুফ লাগিব, তাৰপিছত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব। ঠিক আছে, আৰু আপোনালোকে অসমীয়া লেংগুৱেজ নাইবা এনি ষ্টেট লেংগুৱেজ যিটো নেকি আপোনালোকে আছামৰ হয় সেইটো আপোনালোকে ফ্লুৱেণ্টলি মানে ভালদৰে আপোনালোকে এইটো জানিব লাগিব। ঠিক আছে, চ' ইয়াত আপোনালোকৰ যিটো নেকি এজ আছে, এজ আপোনালোকে ইয়াত দেখাই দিছে। ঠিক আছে, 20 to 26 ইয়াৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব যিটো নেকি UB হয়। ঠিক আছে, UBত আপোনালোকৰ 26 লাগিব। ঠিক আছে, মেক্সিমাম ইয়াৰ, আৰু তাৰপিছত আপোনাৰ ষ্টেচন অফিচাৰ নাইবা স্কোৱাড কমাণ্ডাৰৰ কাৰণে আপোনালোকৰ 20 to 24 ইয়াৰ্ছ হ'ব লাগিব। ঠিক আছে, এইটো মেক্সিমাম ইয়াৰ হ'ব 24 ইয়াৰ। আৰু যিটো নেকি এছিষ্টেণ্ট জেইলাৰ আছে তাত আপোনালোকৰ 21 to 40 ইয়াৰ্ছ আপোনালোকৰ মেক্সিমাম আপোনালোকে ইয়াত দেখা পাব। চ' আপোনালোকে এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াত দেখা পাব, য'ত নেকি SC ST আৰু ST হিলছৰ বাবে আপোনালোকৰ 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ, তাৰপিছত এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ আপোনালোকে ইয়াত কমপ্লিটলি আপোনালোকে ইয়াত দেখা পাব যে ইয়াত এজ ৰিলেক্সেশ্যন আপোনালোকৰ দিয়া হৈছে। নেক্সট আপোনালোকৰ যিটো নেকি এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো কি হ'ব, আপোনালোকৰ UBৰ বাবে আপোনালোকৰ যিটো নেকি গ্ৰেজুৱেট হ'ব লাগিব। ঠিক আছে, আৰ্টছ চায়েন্স কমাৰ্চ যিকোনো এটা পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব এটা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। ঠিক আছে, নেক্সট আপোনালোকৰ ষ্টেচন অফিচাৰৰ বাবে আপোনালোকৰ যিটো নেকি BSc উইথ ফিজিক্স লাগিব, কেমেষ্ট্ৰি লাগিব, মেথমেটিক্স ফ্ৰম ৰিকগনাইজ কলেজ আৰু ইনষ্টিটিউশ্যন, আপোনালোকে যিকোনো এখন ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্সৰ আপোনালোকে লাগিব, আপোনালোকৰ BSc লাগিব। ঠিক আছে, যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। নেক্সট আপোনালোকৰ যিটো নেকি পুলিচ কমিউনিকেশ্যনৰ আপোনালোকৰ চাব ইনস্পেক্টৰ হ'ব, তাত আপোনালোকৰ যিটো নেকি লাগিব 10+2+3 ডিউৰেশ্যনৰ আপোনালোকৰ যিটো নেকি কোৰ্চ হয় সেইটো লাগিব। ঠিক আছে, আৰু 3 বছৰ নাইবা আপোনাৰ 3 বছৰ আপোনাৰ ডিপ্ল'মা লাগিব। ঠিক আছে, ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যনত। ঠিক আছে, তাৰপিছত আপোনালোকৰ এনেদৰে আপোনালোকৰ গোটেইখিনি আপোনালোকৰ BSc, তাৰপিছত আপোনালোকৰ 3 year ডিপ্ল'মাত আপোনালোকৰ পলিটেকনিকৰ আপোনালোকৰ যিটো নেকি ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন টেলিকমিউনিকেশ্যনত এইবোৰত আপোনালোকৰ লাগিব। চ' আপোনালোকে ডেছক্ৰিপশ্যনখিনি কমপ্লিটলি চাব পাৰিব, মই তলত ইয়াৰ যিটো নেকি লিংক হয় এইটো দি দিম, আপোনালোকে কমপ্লিটলি ডাউনলোড কৰি আপোনালোকে পঢ়ি ল'ব পাৰে। ঠিক আছে, নেক্সট আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকে ইয়াত লিখা আছে, চ' আপোনালোকে চাব পাৰে। ঠিক আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকে ইনস্পেক্টৰ, তাৰপিছত কমিউনিকেশ্যন অফিচাৰ আপোনালোকৰ স্কোৱাড কমাণ্ডাৰৰ কাৰণে আপোনালোকে ইয়াত লিখা আছে, য'ত নেকি আপোনালোকৰ জেনেৰেলৰ বাবে 162, তাৰপিছত আপোনাৰ STৰ কাৰণে 160। ঠিক আছে, এনেদৰে আপোনালোকৰ ঠিক চেষ্টৰো আপোনালোকৰ 88 78 আপোনালোকৰ কাষ্ট অনুযায়ী নাইবা আপোনালোকৰ ফিমেল মেল অনুযায়ী আপোনালোকৰ এইটো আপোনালোকে যিটো নেকি হাইট হয় সেইটো আপোনালোকে দেখা পাব। ঠিক আছে,
কি এছিষ্টেণ্ট জেইলাৰৰ বাবে আছে সেইটো অলপ বেলেগ হ'ব, য'ত নেকি আপোনালোকৰ জেইলাৰৰ আপোনাক 162 চেণ্টিমিটাৰ আৰু আপোনাৰ এছ টিৰ বাবে 160 লাগিব, ঠিক আছে, যিটো নেকি হাইট হয়। ফিমেলৰ বাবে এক্সট্ৰা আছে, ঠিক আছে। চ' ইয়াত আপোনালোকৰ যিটো নেকি চেষ্ট হয়, চেষ্ট আপোনালোকৰ অনলি মেলৰ বাবে থাকিব, ঠিক আছে, য'ত নেকি 81 চেণ্টিমিটাৰ আপোনালোকৰ ফুলাই কিনে লাগিব, ঠিক আছে। তাৰপিছত ইয়াত আহিব আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড, য'ত নেকি আপোনালোকৰ ইয়াত মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকে ইয়াত দেখা পাব, ঠিক আছে। ইয়াত আপোনালোকে চাই ল'ব পাৰে আপোনালোকৰ যিটো নেকি আই চাইট চাব, ঠিক আছে। আপোনালোকৰ য'ত নেকি আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ডত আপোনালোকৰ গোটেই ফিজিকেলখিনি আপোনালোকৰ য'ত নেকি কমপ্লিটলি আপোনালোকৰ চেকআপ কৰা হ'ব, ঠিক আছে। আপোনালোকে ইয়াত গোটেই ডিটেইলছখিনি পঢ়ি ল'ব পাৰে, ঠিক আছে। এছিষ্টেণ্ট জেইলাৰৰ বাবে আপোনালোকৰ উইথ আপোনালোকৰ হাইট আপোনালোকৰ এইবোৰ মেজাৰ কৰা হ'ব, ঠিক আছে। নেক্সট আপোনালোকৰ আহিলে এপ্লাই কেনেদৰে কৰিব, ঠিক আছে। এপ্লাই আপোনালোকৰ যেতিয়া নেকি এপ্লাইৰ আপোনালোকৰ ডেট আহিব 16ৰ পৰা আপোনালোকৰ এপ্লাই হ'ব, ঠিক আছে। চ' সেই এপ্লাইৰ টাইমত আমাৰ ফালৰ পৰা এটা ভিডিঅ' আমি আপলোড কৰিম, য'ত নেকি আপোনালোকক দেখাই দিম কেনেদৰে এপ্লাই কৰিব লাগে, ঠিক আছে। মাত্ৰ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, আপোনালোকৰ যিবোৰ নেকি ডিটেইলছ আপোনালোকৰ ডকুমেণ্ট, যেনেদৰে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, আধাৰ নাম্বাৰ, এইবোৰ আপোনালোকে যিটো নেকি ৰেডি কৰি ৰাখিব লাগিব, যাতে নেকি আপোনালোকে কমপ্লিটলি কাৰেক্টলি আপোনালোকে এপ্লাই কৰিব পাৰে। চ' আপোনালোকৰ ফেজ কেইটা থাকিব, ঠিক আছে। আপোনালোকৰ ৰিক্ৰুইটমেণ্টৰ টেষ্টৰ আপোনালোকৰ ফেজ কেইটা থাকিব, আপোনালোকৰ ৰিটেন থাকিব, তাৰপিছত PET থাকিব, আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত আপোনালোকৰ PST থাকিব, আৰু তাৰপিছত আপোনালোকৰ ভাইভা এটা থাকিব, ঠিক আছে। অৰেল নাইবা আপোনালোকৰ ভাইভা এটা থাকিব, য'ত আপোনালোকৰ ফাইনেল যিটো নেকি মাৰ্ক হয় সেইটো ডিচাইড হ'ব, ঠিক আছে। চ' সকলোৱে সুধিছে ৰিটেন মাৰ্ক কিমানৰ হ'ব পাৰে। চ' ৰিটেন আপোনালোকৰ 100 মাৰ্কৰ হ'ব, য'ত নেকি 1/2 আপোনালোকৰ মাৰ্ক আপোনালোকৰ ৰং এনচাৰৰ বাবে আপোনালোকৰ কাট ডাউন হ'ব, ঠিক আছে। চ' ৰিটেন এক্সাম আপোনালোকৰ যিটো নেকি লেংগুৱেজ হ'ব, আছাম, বেংগলী, বড়ো, ইংলিছ আপোনালোকৰ যিটো নেকি লেংগুৱেজ আপোনালোকে ইয়াত দেখা পাব। আৰু আপোনালোকৰ যিটো নেকি কি কভাৰ হ'ব আপোনালোকৰ ছাবজেক্ট ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব পাৰে। য'ত নেকি নৰ্মেলি ক'বলৈ গ'লে জেনেৰেল নলেজ আপোনাৰ লাগিব, লজিকেল ৰিজনিং, এপ্টিটিউড, ইংলিছ কম্প্ৰিহেনশ্যন, আপোনালোকৰ এইবোৰ আপোনালোকে আছাম আৰু ইণ্ডিয়ান যিটো কালচাৰ, হিষ্ট্ৰী, এইবোৰ আপোনালোকৰ ইম্পৰ্টেণ্ট আপোনালোকৰ টপিকবোৰ আপোনালোকৰ লাগিব, ঠিক আছে। আৰু আপোনালোকৰ যিটো নেকি PETত মাৰ্ক থাকিব, মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত মাৰ্ক থাকিব আপোনালোকৰ 40 নম্বৰ মাৰ্ক থাকিব, ঠিক আছে। য'ত নেকি আপোনালোকৰ থাকিব ৰেচ থাকিব 20 মাৰ্কৰ, ঠিক আছে। লং জাম্প থাকিব 20 মাৰ্কৰ। আপোনালোকে ইয়াত আপোনালোকৰ গোটেইখিনি মাৰ্ক ৱাইজ আপোনালোকক দিয়া আছে, কিমান আপোনালোকে লং জাম্প মাৰিলে বা কিমান মিনিটত আপোনালোকে দৌৰ কমপ্লিট কৰিলে আপোনালোকে মাৰ্ক কিমান পাব, আপোনালোকে ডেছক্ৰিপশ্যনখিনি চাই ল'ব পাৰে, ঠিক আছে। অৰেল ভাইভাত আপোনালোকৰ কিমান মাৰ্ক থাকিব, যিটো নেকি ভাইভা থাকিব তাত আপোনালোকৰ মেক্সিমাম মাৰ্ক আপোনালোকৰ 5 থাকিব, ঠিক আছে। আৰু আপোনালোকৰ যিটো নেকি NCC চাৰ্টিফিকেট হয় তাতো আপোনালোকৰ 5 মাৰ্ক থাকিব, ঠিক আছে। ফাইনেল মেৰিট লিষ্ট ওলাব গোটেইখিনি প্লাছ কৰি, য'ত নেকি আপোনাৰ 100 নম্বৰ থাকিব ফিজিকেল, ক্ষমা কৰিব 100 নম্বৰ থাকিব ৰিটেন টেষ্টত, ফিজিকেল থাকিব আপোনালোকৰ 40 নম্বৰত, অৰেল ভাইভাত আপোনালোকে 5 নম্বৰ পাব, আৰু NCCত 5 নম্বৰ পাব, ঠিক আছে। গোটেই মিলি আপোনালোকৰ 150 মাৰ্কৰ টোটেল আপোনালোকৰ এক্সাম হ'ব, য'ত নেকি আপোনালোকে কোৱালিফাই কৰিবলৈ কমপ্লিট আপোনালোকে কাট অফ ক্লিয়াৰ কৰিব লাগিব। চ' আজিলৈ এইখিনিয়ে। চ' যিসকলে ইয়াত এপ্লাই কৰিম বুলি ভাবিছা, নাইবা তোমালোকে এলিজিবল হয় ইয়াৰ বাবে, এই এক্সামটোৰ বাবে, তেখেতসকলৰ বাবে এতিয়াৰ পৰা তোমালোকে পঢ়া আৰম্ভ কৰি দিয়া। চ' SI UB নাইবা আপোনালোকৰ কমিউনিকেশ্যনৰ বাবে আপোনালোকৰ যিবোৰ নেকি এক্সাম আপোনালোকে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে, নাইবা যোনকেইটা পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক। আৰু যদি ইয়াৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে, নাইবা যদি টপিকবোৰৰ ওপৰত আপোনালোকে কিবা আপোনালোকে জেনেৰেল নলেজৰ ওপৰত আপোনাৰ ভিডিঅ' বিচাৰে, নাইবা এপ্টিটিউডৰ ওপৰত ভিডিঅ' বিচাৰে, আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আমি তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, ঠিক আছে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।